আছামিজ ট্ৰেণ্ডিং 2.0 চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম মোৰ ছাবস্ক্ৰাইবাৰ তিনিজনে কমেণ্ট কৰিছিলে ঘৰৰ লিষ্ট চেক কৰি দিবলৈ। কি কমেণ্ট কৰিছিলে প্ৰথমত জানি লওঁ, তাৰ পাছত ঘৰৰ লিষ্টখন চাই দিম। প্ৰথমত কমেণ্ট কৰিছিলে ৰবৰ্তি, কৰিমগঞ্জ ডিষ্ট্ৰিক্ট, নৰ্থ কৰিমগঞ্জ ব্লক, মাইজগ্ৰাম গ্ৰাম পঞ্চায়ত। 2 নম্বৰত কমেণ্ট কৰা হৈছিল শৰৎ শইকীয়া, দাদা লখিমপুৰ কৰ্ণবাৰী ব্লক, হাৰমতি পঞ্চায়ত। শৰৎ শইকীয়া চাই দিয়কচোন। 3 নম্বৰত কমেণ্ট কৰিছিল যুগল দাস, ছাৰ মই যুগল দাস, গোৱালপাৰা ডিষ্ট্ৰিক্টত, ব্লক শীতল পথাৰ ব্লক, মোৰ নামটো চাই দিব। এতিয়া আজি তিনিজনৰ নাম চাই দিম, ঘৰত আহিছে না নাই। এতিয়া আহক, প্ৰথমত আমি চাম কৰিমগঞ্জ ডিষ্ট্ৰিক্ট, নৰ্থ কৰিমগঞ্জ ব্লক, মাইজগ্ৰাম জিপি। এইটো চাই দিম। এইটো তিনিজনে কমেণ্ট কৰিছিলে, তিনিজনৰটো আজি চাই দিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। নাম আহিছে না নাই, সিহঁতৰ নাম আহিছে না নাই জানিব পাৰিব। চেনেলটোলৈ যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু কোনে লিষ্টখন চাব নোৱাৰে কমেণ্ট কৰি জনাব, ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আমি প্ৰথম কমেণ্টটো যিটো দিছিলে সেইটো আমি আগতে চাই দিওঁ। ইয়াত আছাম থাকিব, আছাম চিলেক্ট কৰি লওঁ। তাৰ পাছত ডিষ্ট্ৰিক্টটো কৈছিলে কৰিমগঞ্জ বুলি, কৰিমগঞ্জ ডিষ্ট্ৰিক্ট বুলি কৈছিলে। ব্লকটো কৈছিলে নৰ্থ কৰিমগঞ্জ। তাৰ পাছত পঞ্চায়তটো মাইজগ্ৰাম পঞ্চায়ত হয়। মাইজগ্ৰাম পঞ্চায়ত বুলি কমেণ্ট কৰিছিলে, গতিকে এইটো চাই দিওঁ কাৰ নাম আহিছে। তাৰ পাছত 2024-25 চিলেক্ট কৰি দিম। তাৰ পাছত ইয়াত প্ৰধানমন্ত্ৰী আৱাস যোজনাটো চিলেক্ট হৈ থাকিব। তাৰ পাছত ইয়াত কেপচা কোডটো বহুৱাই দিওঁ। তাৰ পাছত স্ক্ৰল ডাউন কৰি তলপিনে অহাৰ পাছত ইয়াত আহিছে বেনিফিচিয়াৰী নেম দুলন দাস, মমতা দাস, হাফসা বেগম চৌধুৰী, পাৰিমাল ৰুদ্ৰা পাউল, সাবিতা ৰাণী চান্দা, দেৱজানী ধাৰ, ইব্ৰেণ্ডুছ দাস। এই 7জনৰ নাম আহিছে এই কৰিমগঞ্জ মাইজগ্ৰাম পঞ্চায়তত। এতিয়া দ্বিতীয় নম্বৰটো চাই দিওঁ। ইয়াত যদি আপোনাৰ নাম আহিছে কমেণ্ট কৰি জনাব। 2 নম্বৰত কমেণ্ট কৰা হৈছিলে শৰৎ শইকীয়া, কমেণ্ট কৰিছিলে দাদা লখিমপুৰ কৰুণাবাৰী ব্লক, হাৰমতি পঞ্চায়ত, শৰৎ শইকীয়া চাই দিয়কচোন। এতিয়া আমি চাই দিম লখিমপুৰ জিলা, কৰুণাবাৰী ব্লক, হাৰমতি পঞ্চায়ত। এইটো চাই দিম। ইয়াত নাম আহিছে, বেনিফিচিয়াৰী নাম কোনে গল লাভ কৰিব। আমুলিয়া ৰাভা, চাইমান তিৰু, চুলুবাৰ মাণ্ডা, গোলাপী মালা, লাক্ষীমণি ওৰাং, লানীনাথ, মামুনি শইকীয়া, গোবিন্দ্ৰ চন্দ্ৰ বিশ্বাস, মান কুমাৰ সুভা, মানুমাজা বিস্কাপৰামা, সোমাৰী বাইৰাক, তাৰামাই হাজৰিকা, বাক্তামায়া ৰায়, ছায়াবায়ত নাম। এইসকলে ইয়াৰ পৰা গল লাভ কৰিব। যদি আপোনাৰ নাম থাকে কমেণ্ট কৰি জনাব। 3 নম্বৰে কমেণ্ট কৰিছিল যুগল দাস, ছাৰ মই যুগল দাস, গোৱালপাৰা ডিষ্ট্ৰিক্ট, ব্লক শীতল পথাৰ, মোৰ নামটো চাই দিয়ক। গোৱালপাৰা ডিষ্ট্ৰিক্ট, ব্লক শীতল পথাৰ। দাদা আপোনাৰ যদি এইটো লিষ্টখন চাবলৈ হ'লে আপোনাৰ গাঁও পঞ্চায়তৰ নামটো লাগিব। আপোনালোকে গাঁও পঞ্চায়তৰ নামটো আপোনালোকে কমেণ্ট কৰি মোক সম্পূৰ্ণ ডিটেইলছ দিব, তাৰপিছত মই আপোনালোকক চাই দিব পাৰিম। ইয়াত আপুনি গাঁও পঞ্চায়তৰ নামটো আপোনালোকে দিয়া নাই, ইয়াত গাঁও পঞ্চায়তৰ নামটো দিব। আৰু যিখিনি লিষ্টখন চাই দিছোঁ, যাৰ নাম আছে কমেণ্ট কৰি জনাব। আৰু যোনে লিষ্টখনত নাম আছে নে নাই চাব নোৱাৰে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ভিডিঅ' এটা আপোনালোকক আপলোড কৰিম চেনেলত। আজিৰ ভিডিঅ' এইখিনি। আছামিজ ট্ৰেণ্ডিং 2.0 চাই থকাৰ বাবে ধন্যবাদ।